সকলোকে আমাৰ চেনেললৈ পুনৰ এবাৰ স্বাগতম। আজি মই আপোনালোকক দেখাব ওলাইছো গৰৈ মাছৰ পুৰা পিটিকা। এটো সকলোৱে বনায়, মইনো কেনে ধৰণে বনালো চাওঁ আহকচোন। বহুত বছৰৰ পিছতে গৰৈ মাছ আজি খালো, ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো ৰেচিপিটো। আহক তেতিয়ালে ভিডিওটো আৰম্ভ কৰো। গৰৈ মাছৰ পিটিকা কৰিবৰ বাবে মই ইয়াতে 3টা গৰৈ মাছ ভালদৰে বাকলি গুচাই মাছৰ পেটুটো উলাই লৈছো আৰু এইদৰে অলপমান দুটা কাট লগাই দিছো। এতিয়া ওভেনৰ যোনবিলাক স্কিৱাৰ থাকে মই হেনেকুৱা দুডালতে ভৰাই লৈছো। যেহেতু মোৰ ঘৰত জুই ব্যৱস্থা নাই, মই গেছতেই পুৰিম। আপোনালোকৰ যদি ঘৰত জুই ব্যৱস্থা থাকে আপোনালোকে ডাইৰেক্ট জুইত দি দিলেও হৈ যায়। এইকেইটা মই এতিয়া এইদৰে গেছত দি পেলাই পুৰি লম। আপোনালোকে আমাক ফেচবুক বা ইনষ্টাগ্ৰামতো ফলো কৰিব পাৰিব। মই লিংকটা ডেসক্ৰিপচন বক্সত দি দিম। আৰু মোৰ চেনেলত আৰু বহুতো মাছৰ ৰেচিপি আছে, তাতো আপোনালোকে চেক কৰিব পাৰিব। প্লেলিষ্টখনো মই মোৰ ডেসক্ৰিপচন বক্সত দি দিম। ভালদৰে উল্টাই পেলাই চাব যাতে গোটেই ফালৰ পৰা মাছটো ভালদৰে সিজি যায়। মোৰ টোটেল মাছখিনি পুৰোতে 8 পৰা 10 মিনিট লাগে। এয়া আমাৰ মাছখিনি পুৰা হৈ গ'ল। অলপ ঠাণ্ডা হোৱাৰ পিছত মই খলাগিডালৰ পৰা উলাই লম। এতিয়া মাছৰ কাইটখিনি আমি বাছি লম। মাছৰ মুৰগিটা মই এৰাই দিছো আৰু বহুত সাৱধানেৰে মাছৰ কাইটখিনি বাছি লম। যিমানখিনি পাৰো আমি সিমানখিনি গুচাই লম। সকলোবিলাক সম্ভৱ নহয়, সৰু সৰুকে থাকি যাব পাৰে কিছুমান। অকল গৰৈ মাছ বুলিয়ে নহয়, আপোনালোকে যিকোনো মাছ এইদৰে পুৰি পেলাই পিটিকা কৰি খাব পাৰে। এয়া মোৰ কাইটখিনি বাছা হৈ গ'ল। পিটিকাত দিবৰ বাবে মই এটা মিডিয়াম সাইজৰ পিয়াজ সৰুকে কাটি লৈছো। লগতে দুটা কেঁচা জলকীয়া, সোৱাদ অনুসৰি নিমখ, অলপ ধনিয়া আৰু এটুকুৰা নেমু লৈছো। এইখিনি মই চেপি পেলাই 2 চামুচ মান ৰস দিম। এতিয়া আটাইখিনি মই ইয়াতে দি দিছো, লগত নেমুটো চেপি দিছো। আৰু লগতে মই ইয়াত দিছো 1 চামুচ মিঠাতেল। এতিয়া আটাইখিনি হাতেৰে ভালদৰে সাৱধানে গোটেইখিনি পিটিকি দিব। সৰু সৰু মাছৰ কাঁইটে বিন্ধিব পাৰে, সেইকাৰণে একেবাৰে সাৱধানে এইখিনি পিটিকা কৰিব। এয়া আমাৰ গৰৈ মাছৰ পুৰা পিটিকা ৰেডি হৈ গ'ল। খাবলৈ বিৰাটেই টেষ্টি। ময়ো আজি বহুত বছৰৰ মূৰত ট্ৰাই কৰিলো। একেবাৰে সহজতে হৈ যোৱা এটা ইজি ৰেচিপি হয়। যিসকলে এইদৰে খোৱা নাই আগতে, এবাৰ নিশ্চয় আপোনালোকে ঘৰত ট্ৰাই কৰিব আৰু লগতে আমাক কমেন্ট কৰি জনাব কেনেকুৱা পালে। আৰু যিসকলে আজি আমাৰ ভিডিও ফাৰ্ষ্ট টাইম চাইছে তেওঁলোকে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া ভিডিওসমূহৰ নটিফিকেশন পাই থাকে।